ঠাই কাৰ্বি আংলঙত ৰংঘেৰ পূজা পশ্চিম কাৰ্বি আংলঙৰ বাহালাংছত উলমা লহেৰে পবিত্ৰ নিবত ৰংঘেৰ পূজা অব্যাহত মাঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি যোগ কেন্দ্ৰ উদ্বোধন কৰিলে জিলা কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছয় ডংকা মুকামৰ চংকান সেনাৰ গাঁৱতো ৰংঘেৰ পূজা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলঙৰ ঠায়ে ঠায়ে আজি অনুষ্ঠিত কৰিছে ৰংঘেৰ পূজা বহালাংছৰ কমাৰ হানছে গাঁৱত উলমা লহেৰে পবিত্ৰ নিবত ৰংঘেৰ পূজা অব্যাহত সমগ্ৰ কাৰ্বি আংলঙৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা পৰিষদীয় সমষ্টি অন্তৰ্গত বহালাংছ কমাৰ হানছে গাঁৱত আন বছৰৰ দৰে এইবাৰো যোৱা নিশাৰ পৰা আৰম্ভ হয় এই ৰংঘেৰ পূজাৰ বিধি আজি পুৱাৰ ভাগৰে পৰা দিনৰ ভাগ হিচাপে কুকুৰা ছাগলী আৰু গাহৰিৰ নৈবদ্য আগবঢ়াইছে বছৰটোৰ বাবে দেৱতাৰ পৰা মংগল প্ৰাৰ্থনা আৰু আশীৰ্বাদ বিচাৰিছে কাৰ্বি আংলংবাসী ৰাইজে আজি পবিত্ৰ ৰংঘেৰ পূজাৰ উপলক্ষে কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জনাইছে সমূহ জিলাবাসীলৈ ৰংঘেৰ পূজাৰ শুভেচ্ছা সাধাৰণতে প্ৰত্যেকবাৰে কাৰ্বি ৰাইজে 5 জানুৱাৰীত ৰংঘেৰ পূজা অনুষ্ঠিত কৰে যদিও অধিকাংশই 5 ফেব্ৰুৱাৰীতহে ৰংঘেৰ পূজা অনুষ্ঠিত কৰি ভাল পায় অনেকে 5 জানুৱাৰীৰ পৰিৱৰ্তে চৰকাৰী কাৰ্যালয়ৰ বন্ধ দিন পেলাই পিছৰ দেওবাৰ বা দ্বিতীয় শনিবাৰ অথবা চতুৰ্থ শনিবাৰ পেলাই পূজাৰ দিন নিৰ্দিষ্ট কৰি নিৰ্দিষ্ট বিধিসহ পূজা সমাপন কৰা দেখা যায় কিন্তু পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা পৰিষদীয় সমষ্টিৰ এই বাহালাংছত এলেকাত অনুষ্ঠিত কৰা ৰংঘেৰ পূজা সদায় নিৰ্দিষ্ট কৰা সময়মতে আৰু বৰ ধুমধামকৈ উদযাপন কৰি অহা পৰিলক্ষিত হয় বিথুং ৰেংথেমা পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও নিজাববীয়াকৈ বৰঙণি আগবঢ়োৱাৰ লগতে ৰংঘেৰ পূজাত উপস্থিত হৈ বাহালাংছৰ ৰাইজৰ সৈতে লগে ভগে বহি পূজাৰ ভোজ গ্ৰহণ কৰে উল্লেখ্য যে ৰংঘেৰ পূজা সাধাৰণতে 3 প্ৰকাৰৰ বিধি সম্পন্ন কৰি ভাল পায় কাৰ্বিসকলে প্ৰথমটো হৈছে সাক্ষী দ্বিতীয়টো নিবত আৰু তৃতীয়টো আৰু অধিক সংখ্যক কৰা পূজাটো হৈছে থান ৰংঘেৰ বাহালাংছ এলেকাত 1981 চনত গাঁও পতা দিনৰ পৰাই গাঁওখনৰ ৰাইজে এবছৰ এৰি এবছৰত নিবত ৰংঘেৰ পূজা সমাপন কৰি আহিছে বাহালাংছ গাঁৱৰ গাঁওবুঢ়া লংসিং হানছেৰ উদ্যোগত 46টা পৰিয়ালে এই নিবত ৰংঘেৰ পূজা সম্পন্ন কাৰ্যত স্বতঃস্ফূৰ্তভাৱে আৰু একত্ৰিতভাৱে পূজা অনুষ্ঠিত কৰা হয় কাৰ্বি লোকবিশ্বাস মতে ৰংঘেৰ পূজাৰ ভিতৰত আটাইতকৈ যথেষ্ট কঠিন বিধিৰে পালন কৰিবলগীয়া পূজাবিধ হৈছে সাক্ষী ৰংঘেৰ যথেষ্ট কঠোৰ নিয়মৰ মাজেৰে সমাপন কৰিবলগীয়া হয় বাবে সাক্ষী ৰংঘেৰ পূজা কম সংখ্যক লোকে কৰা দেখা যায় আৰু দ্বিতীয়টো পূজা নিবত ৰংঘেৰো কঠোৰ নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰা দেখা যায় বাহালাংছ ৰংঘেৰ পূজাস্থলীৰ পৰা মংগল ৰিপৰ্ট কাট নিউজ মাঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ দ্বিতীয়টো যোগ কেন্দ্ৰ উদ্বোধন কৰা হৈছে যোগ কেন্দ্ৰটো উদ্বোধন কৰিলে কাৰ্বি আংলং জিলা কৃষি বিভাগৰ কাৰ্যবাহী সদস্য তথা সিংহাসন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি অমৰ সিং টিছয় মাঞ্জৰ যোগ কেন্দ্ৰ উদ্বোধক তথা উদ্বোধনী অনুষ্ঠানৰ সভাপতি অমৰ সিং টিছয় কয় যে আজি খেতিত উৎপাদিত খাদ্য সামগ্ৰীৰ পৰা বিভিন্ন কোম্পানীৰ পৰা উৎপাদিত খাদ্য সামগ্ৰীলৈকে কেৱল বিভিন্ন ৰাসায়নিক সামগ্ৰীৰ প্ৰয়োভৰ যাৰ বাবে মানুহ বহু ৰোগৰ শিকাৰ হ'বলগীয়া হয় স্বাস্থ্যৰ অৱনতি হয় এনে পৰিপ্ৰেক্ষিতত যোগেই একমাত্ৰ পথ যিয়ে বিনা ঔষধ সেৱনেৰে স্বাস্থ্যক নিৰোগী ৰাখিব পাৰি আৰু বহু ৰোগৰ পৰা নিৰাময় পাব পাৰি হেয়ে সকলোৱে যোগ অনুশীলনৰ বাবে যোগ কেন্দ্ৰলৈ আহি যোগ শিক্ষা ল'ব লাগে ইয়াত ৰাজনৈতিকৰ কথা নাহে সকলো বৰ্ণৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আহি যোগ নিজৰ স্বাস্থ্য উন্নতিৰ বাবে যোগ অনুশীলন ল'ব লাগে যোগ কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং পতঞ্জলি যোগ কেন্দ্ৰৰ প্ৰভাৰী গুণীন শৰ্মা পতঞ্জলি কিষাণ সমিতিৰ সভাপতি ভূপেন মাধৱ শইকীয়া মাঞ্জা প্ৰাথমিক স্বাস্থ্য খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া ডাক্তৰ ৰূপসিং হানছে যোগ প্ৰশিক্ষক পংকজ শৰ্মা ৰেণু কুমাৰী গুপ্তা গাঁওবুঢ়া শচীন লাংথাসা মাঞ্জা আৰক্ষী থানাৰ অচি কে শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে
আজি পাৰ্বত্য জিলাত বিশেষ দিন সমগ্ৰ কাৰ্বি আংলঙত উদযাপন হৈছে ৰংকেৰ পূজা প্ৰতিখন কাৰ্বি গাঁৱত অপায় অমংগল দূৰ কৰা আৰু বছৰটোৰ বাবে শান্তি সম্প্ৰীতিৰ কামনা কৰি উলহ মালহেৰে উদযাপন কৰিছে ৰংকেৰ পূজা প্ৰতিখন কাৰ্বি গাঁৱত অপায় অমংগল দূৰ কৰা আৰু বছৰটোৰ বাবে শান্তি সম্প্ৰীতিৰ কামনা কৰি উলহ মালহেৰে উদযাপন কৰিছে ৰংকেৰ পূজা এই দৃশ্য পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম অঞ্চলৰ চংকান সেনাৰ গাঁৱৰ ৰংকেৰ পূজা আয়োজনৰ বাবে কেইবাদিন ধৰি যাৱতীয় প্ৰস্তুতি চলোৱাৰ অন্তত আজি পুৱাৰে পৰা পূজাস্থলীত ডেকা গাভৰু বৃদ্ধ লোকসকলকে ধৰি সৰু সৰু ল'ৰা ছোৱালীও উপস্থিত থাকে সেনাৰং তিনি নিতুম হাৱাৰংকেৰ লাছাৰংকেৰ নিতুম সেনাৰং কাকলিপন nitum rong suri lapen rong faruk kedu nitum kacelangan don suri don faruk kedu nitum kelangan nitum kado we pini rongker nitum klempono labang so rongkel arongker ke nitum kado kawe ang ton pensi nitum la nitum chongkan sinarong arat an ke nitum ining isi kedu pensi aningkan wang stami nitum rongker ponlo labang so rongker ke nitum kado kawe nitum rong haru kedo rong suri kedo arat tum lasi nitum labang so eog epran fansi nitum bangke aningkan wang stami rongker ponlo lasi nitum dadak Karbi Anglong ukodak sinarong an det kalilo nitum or Karbi Anglong stami labang so Januari ningkan kimi tarik ho labang so ke ni 5 ho ke nitum kaddo kawi ang ton Karbi Anglong arat stami nitum labang so udsop labang so arongker bang nitum klempon bomlo lasi am susi nitum Karbi ang arat dun stami labang so arongker bangke aningkan bang stami eprang phan stami nitum kaita klempon derangpo lasi non eprang non epi itum ke klempon ke dampon an stami itum ladak chongkan hawar stami lason dak sinon uwe kimitum stami nitum uwe barim mane ifusar tum ke klem mason thoti itum non uwe barim uwe kimitum stami nitum along na klem কাৰ্বি পূজাৰী সকলে পূজা অৰ্চনা কৰাৰ পিছত পূজাৰ ভোগ হিচাপে সকলোৱে এখাস একেলগে তৃপ্তিৰে ভোজ খাই আনন্দ উপভোগ কৰে খেৰনিৰ পৰা বীৰেন ইংঘিৰ ৰিপৰ্ট কাট নিউজ জনাঞ্চলত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ তিনিটাকৈ বাসগৃহ বনৰীয়া হাতী কৰিলে তছনছ এই ঘটনা ঘটে যোৱা নিশা ইষ্টাৰ্ণ ডিভিজন বুকাজান ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত লক্ষীজান পাহাৰ লাইনত লক্ষীজান পাহাৰ লাইন এলেকাত যোৱা নিশা প্ৰায় 2 মান বজাত বনৰীয়া হাতীৰ দল এটাই প্ৰৱেশ কৰে আৰু গাঁওখনৰ এলবাৰ্ট বাগৱাৰ উজিত গোৱালা আৰু হিৰুকাছ মুণ্ডা নামৰ লোককেইজনৰ ঘৰ ভাঙি তছনছ কৰে হাতীৰ জাকৰ আক্ৰমণত বাসগৃহ তথা ঘৰৰ আচবাব পাতিৰ বেয়াকৈ লোকচান হ'ল যদিও পৰিয়াল কেইটিৰ সদস্য কথমপি প্ৰাণ ৰক্ষা পৰে কি হৈছে আপোনাৰ ঘৰটো হাতী ভাঙিছে কেতিয়া ভাঙিছে ৰাতি 2 বাজি ৰাতি কেইটা ভাঙিছে আপোনাৰ ঘৰ দুইবাৰ হৈছে হাতী কেইটা আহিছে একটা আহিছে মানুহ কিবা হৈছে নেকি মানুহ কিবা হোৱা নাই আৰু বস্তু কিবা কিবি লোকচান হৈছে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টত জনাইছে নেকি ৰাতিপুৱা ফোন কৰিছিলে অহা নাই না অহা নাই এনেকুৱা সদায় হৈ থাকে এনেকৈ কেনেকুৱা হৈ থাকে প্ৰত্যেক বছৰে হয় ঘটনাটো গাঁৱৰ আন লোকসকলে গম পাই বিভিন্ন উপায় অৱলম্বন কৰি হাতীৰ জাকক গাঁৱৰ পৰা খেদিবলৈ সক্ষম হয় আজি পুৱা এই ঘটনাৰ সবিশেষ বন বিভাগলৈ পঠিওৱা হয় যদিও এই বাতৰি লিখা পৰলৈকে বন বিভাগৰ কোনো বন কৰ্মীয়ে গৈ খবৰ নোলোৱাৰ অভিযোগ উঠিছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Defu branch, Lumding Road. Up to 50% discount Longpo. Loan kachitu uneya tubaphan. Labangso avarsai keme endonon. Lapen bank loan chipi une pen chapachok dunon.
और अभी एक और भूकंप 7.4 की तीव्रता का। আরে বাবরে এয়া তেন্তে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকচান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Diffu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Diffu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Diffu Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Diffu Market. Blossom Beauty Clinic and Training Center. Facilities available: lift of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Diffu Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে সমগ্ৰ কাৰ্বি আংলঙত আজি পালন কৰা ৰংকেৰ পূজাৰ হতে সংগতি ৰাখি মাঞ্জা অন্তৰ্গত হেমাৰী বে গাঁৱতো উলহ মালহেৰে ধান ৰংকেৰ পূজা পালন কৰে
গাঁওখনৰ সৰ্বমুঠ 40টা পৰিয়ালে আগবঢ়োৱা দান বৰঙণিৰে হেমাৰী গাঁৱৰ ধান ৰংকেৰ পূজা সমাপন কৰা হয়। সীমিত দান বৰঙণি আটাই মিলিজুলি কৰা এই পূজাৰ মংগলজনক ইংগিত দিয়া বুলি পূজাৰীয়ে কৰা মন্তব্যত গাঁওখনৰ ৰাইজ আটাই উৎফুল্লিত। বছৰটোৰ বাবে শুভ আৰু মংগলজনক হোৱাৰ কামনাৰে কৰা এই ধান পূজাত সাধাৰণতে পূজাৰীয়ে গাঁওখনৰ ৰাইজৰ মংগলৰ বাবে ধান দেৱতাৰ ওচৰত আশীষ বিচাৰি এই পূজাভাগ আগবঢ়ায়। non itu tum ki bangji aning kan aphan koson si botor bokan kiso kiun e pen kipa jogi ma pusini tum arnam long ahir jume ka chohang je ni tum rong isi ru bisi prote heme doi jangre doi kiduk doi ke plang doji holaso kiduk ke plang heme jangre atum ta kiso kiun e la pen kisung ke boy pen koson si ke kipa jogi masini tum la arnam long ni tum hakko pen nang cheng bom bang bom si la purbo puruk pen nang suli bom la si la so phan ni tum la so bang si ka klika phiju je kiso kiun e koson se jipa jogi ma koson si khiti bati ki me botor bokan ki meji ma la so puthak pan si ni tum mangke kakli phiju bom la pini kakli bangke buun mokana bangke already di tum la dak ki tok tang do buun mokana bang me o hempu ta ke par e mukrang ta ke par e la pen rasinga ta ke par e adun tu bangke difu bang ta awokan ta ke par e la pen ola hanwi ta ka chingto olong bangke ni li tum olong la amut anta me o amut ap mane amut anak ki meje ni tum non aku pen non anak klibom lason amut teklong lela lapen ni tum long non se da klibom bang bom pining son aki me bang ke ni tum non ta long lela abane ase akli bang pining bang meo pen lang the lang potam meo ni tum pining bang ke kachi nap kachi dip la so bustu ave lang pong bang ta la son kachi nap la son ave lang pong ta ki prang do lapen ki আমাৰ কাট নিউজৰ সাংবাদিকে ধান ৰংকেৰ পূজাস্থলীত উপস্থিত হওঁতে হেমাৰী গাঁৱৰ গাঁওবুঢ়া ডেন্সিং বে পূজাত গৈ উপস্থিত হোৱা বাবে হানন্দে আদৰণি কৰাৰ লগতে অহাকালি গাঁওখনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা সভা পাতি য'ত কিঞ্চিত সহায় আগবঢ়োৱাৰ বাবে সভা অনুপ্ৰেৰণামূলক সভা অনুষ্ঠিত কৰাৰ কথা ব্যক্ত কৰে। উল্লেখ্য যে সমগ্ৰ কাৰ্বি আংলঙত পালন কৰা ৰংকেৰ পূজাৰ সৈতে সংগতি ৰাখি বোকাজান মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত ৰংকেৰ পূজা উলহ মালহেৰে পূৰ্ণ বিধি বিধানেৰে অনুষ্ঠিত কৰে। ঠিক এইদৰে বৰমন্থি ৰুকাছেন মডেল ভিলেজ হাঞ্জালাংছল লাংএট আদি গাঁৱতো বছৰটোৰ বাবে গাঁওবাসীৰ মংগল প্ৰাৰ্থনা কৰি ৰংকেৰ পূজা পবিত্ৰভাৱে সম্পন্ন কৰে। অসমৰ ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী চলিত জানুৱাৰী মাহৰ 9 আৰু 10 তাৰিখে দুদিনীয়া ভ্ৰমণসূচী লৈ কাৰ্বি আংলঙত উপস্থিত হ'ব। প্ৰাক্তন ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পিছত নতুন ৰাজ্যপাল গৰাকী এই হ'ব প্ৰথম কাৰ্বি আংলং ভ্ৰমণ। ৰাজ্যপাল গৰাকী ভ্ৰমণসূচীক লৈ জিলা আৰক্ষী প্ৰশাসন এতিয়াৰ পৰাই সষ্টম হৈছে। প্ৰাক্তন ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পিছত নতুন ৰাজ্যপাল গৰাকী এই হ'ব প্ৰথম কাৰ্বি আংলং ভ্ৰমণ। ৰাজ্যপাল গৰাকী ভ্ৰমণসূচীক লৈ জিলা আৰক্ষী প্ৰশাসন এতিয়াৰ পৰাই সষ্টম হৈছে। বোকাজানত মিত্ৰদেৱ শৰ্মা আৰু অনন্ত প্ৰভা শৰ্মা সোঁৱৰণী পুৰুষৰ দ্বৈত প্ৰথম বাৰ্ষিক দিবানৈশ প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হয়। বোকাজান প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বোকাজান মহাবিদ্যালয় কৰ্মকৰ্তাৰ সহযোগত মুকলি বেডমিণ্টন প্ৰতিযোগিতা শুভাৰম্ভ কৰা হয়। বোকাজান নগৰস্থিত বোকাজান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে প্ৰয়াত মিত্ৰদেৱ শৰ্মা আৰু অনন্ত প্ৰভা শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। কাৰ্বি আংলং জিলাৰ ক্ৰীড়া সন্থাৰ সম্পাদক পংকজ তেৰণ আৰু পৰিয়ালবৰ্গৰ হৈ জ্যেষ্ঠ পুত্ৰ পবিত্ৰজ্যোতি শৰ্মাৰ লগতে ইষ্টাৰ্ণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অনিল চন্দ্ৰ দাসে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত বোকাজান মহকুমাৰ মহকুমাধিপতি দিলীপ তেৰাং মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সন্মানিত অতিথিৰূপে উপস্থিত থাকে বোকাজান মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জয় সিং, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, বোকাজান প্ৰেছ ক্লাবৰ উপদেষ্টা প্ৰশান্ত মিশ্ৰ, হাঞ্জালাংছ প্ৰেছ ক্লাবৰ সভাপতি ক্লেণ্ডুন তেৰাং, শিৱসাগৰ বিশিষ্ট বেডমিণ্টন খেলুৱৈ পংকজ গগৈৰ লগতে বোকাজানৰ বহু বিশিষ্ট ব্যক্তি। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক দিবানৈশ পুৰুষৰ প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতাখনি অহা 7 জানুৱাৰীত অন্ত পৰিব। প্ৰতিযোগিতাখনিত কাৰ্বি আংলঙৰ বহু প্ৰতিযোগী দলে অংশগ্ৰহণ কৰাৰ উপৰি চুবুৰীয়া জিলা গোলাঘাট, চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰাও কেইবাটাও দলে
অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি বোকাজান স্পৰ্ট ক্লাবৰ কৰ্মকৰ্তাই জানিবলৈ দিছে উল্লেখ্য যে প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠানটিৰ আঁত ধৰে সৰোজ মহন্তই আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ